এয়া হৈ গ'ল আমাৰ ধুনীয়া এখন মাছৰ জোল। আপোনালোকে চাই থাকক। এয়া মই ৰাতিপুৱা আপোনালোকৰ মাজলৈ আহি গ'লোঁ আৰু নমস্কাৰ আপোনালোক সকলো ভালে আছেনে? আৰু আমিও আটায়ে ভালে আছোঁ। আমাৰ খবৰ ভাল আৰু আপোনালোকৰ খবৰ কেনেকুৱা সেইটো কমেণ্টত জনাবলৈ নাপাহৰিব। নিশ্চয় আপোনালোক ভালে কুশলে আছে আৰু সকলোৱে ভালে কুশলে থাকিলে আমাৰো ভাল লাগে, আমিও ভাল পাওঁ আৰু আমি ভালে কুশলে থাকিলে আপোনালোকক ভাল পাব। সেয়ে সকলোৱে ভালে আছোঁ আমি। আহক তেতিয়াহ'লে আজি এটা নতুন ধুনীয়া এটা মাছৰ ৰেচিপিৰে আপোনালোকৰ মাজলৈ মই আহিছোঁ আৰু কেনেকৈনো বনাইছোঁ সেইটো আপোনালোকে চাই থাকিব। এয়া মই বজাৰত আহিছোঁ মাছ ল'বলৈ আৰু মইনো কি মাছ লওঁ সেইটো আপোনালোকে দেখাম আপোনালোকৰ ঘৰত গৈ। এতিয়া আপুনি চাই থাকক আৰু কি কি মাছ দেখাই আছোঁ আৰু বনাই দেখাই আছোঁ আপোনালোকক। এয়া মাছ ধুই ল'লোঁ, ধুই লৈ নিমখ হালধি সানি ল'লোঁ, সানি লৈ এতিয়া মই গৰম কেৰাহীখন বহাই দিছোঁ। কেৰাহীখন বহাই দি আপোনালোকৰ এয়া মই ভাজিবলৈ লৈছোঁ। ভাজিবলৈ লোৱাতে এইখিনি আপোনালোকৰ ইমান ধোঁৱা ওলাইছে, মানে বহুত কেৰাহীটো গৰম হৈছিলে সেইকাৰণে এয়া মই মাছ ভাজিবলৈ গোটেইখিনি মানে অকণমান মাছ ৰৈছে দিবলৈ আৰু এইখিনি মূৰ চূৰবিলাক ৰৈছে। এতিয়া মই মাছখিনি দি লৈছোঁ আৰু এয়া মই মাছৰ চব্জিৰ কাৰণে যোগাৰ কৰি লৈছোঁ কি কি লাগিব। টমেটো দিছোঁ, ধনিয়া, তাৰপিছত জিৰা গুড়া, হালধি একেলগে লগ কৰি মই তাৰমানে অকণমান পানী দি অকণমান ভাজি ল'ম আৰু ভাজি লৈ আপোনালোকে দেখিব মই কেনেকৈনো কি বনাই আছোঁ। আৰু এয়া আধা ভজা হোৱাৰ পিছত যিখিনি মিক্স কৰি লোৱা মছলাখিনি মই দি লৈছোঁ। এয়া আপোনালোকে দেখিছে আৰু যিহেতু মই এখন হাতেৰে মোবাইলটো লৈ আছিলোঁ আৰু এখন হাতেৰে চব্জি বনাই আছিলোঁ সেইকাৰণে অকণমান হয়তো অসুবিধা হৈছে। এয়া আপোনালোকে দেখিছে মই ভালদৰে ভাজি লৈছোঁ। এইখিনি ভাজি লোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে তেলটোৱে কি ধুনীয়াকৈ বিৰিঙিছে আৰু বিৰিঙাৰ পিছত এয়া তেলখিনি যেতিয়ালৈকে এক্সট্ৰা ওলাই গৈছে তেতিয়া মই চব্জিখিনি মানে যিটো কাটি লৈছিলোঁ ওলকবি আলু কাটি লৈছিলোঁ সেইখিনি মই ভালদৰে ভাজি লৈছোঁ। সেয়া দেখিছে ভালদৰে মই ভাজিবলৈ আৰম্ভ কৰিছোঁ আৰু এটা ধুনীয়া কালাৰ আহিছে। এয়া দিয়াৰ লগে লগে যিহেতু মছলাখিনি ভাজি লৈছিলোঁ এয়া নিমখ দিছোঁ। আপোনালোকৰ সোৱাদ অনুসৰি নিমখ দিব, যিমানখিনি পানী দিব। মই এতিয়া অকণমান ভাজি লোৱাৰ কাৰণে নিমখ দিছোঁ আৰু পানী দিয়াৰ পিছত মই দিম যিমানখিনি লাগিব। এয়া চাই থাকক আপোনালোকে চাই কেনেকুৱা পায় কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে তেখেতসকলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগতে বহুতকেইটা ভিডিঅ' দিছোঁ, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাবচোন আৰু যিসকলে মোৰ ভিডিঅ' চাই প্লিজ এটাকৈ হ'লেও কমেণ্ট দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু জগতখনত মই নতুনকৈ আহিছোঁ সেয়ে মই আপোনালোকৰ মাজলৈ প্লিজ অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক আৰু চাই কেনেকুৱা পায় কমেণ্টত জনাব। সেয়া মই চব্জিখনিত পানী অকণমান দি লৈছোঁ, লৈ এতিয়া অকণমান বইল হ'বলৈ দিম, মানে সিজিবলৈ দিম। যিহেতু সিজিব লাগিব, সিজিলে এয়া দেখিছে ঢাকন পাত বাৰ অকণমান পানী দিওঁ আৰু ঢাকনিৰ পাত দি দিওঁ। এনেকৈ বাৰ কৰিছোঁ, 4-5বাৰমান কৰিছোঁ। কৰাৰ পিছতে আলু ওলকবিখিনি সিজিছে আৰু নতুন ওলকবি ওলাইছে যিহেতু খাবলৈ সঁচাকৈ বহুত ধুনীয়া হ'ব। আগতেও আনিছিলোঁ এদিন, মাছ নাই অনাৰ কাৰণে মই বনোৱা নাছিলোঁ। এতিয়া আজি মাছ আনি মই এইখিনি বনাইছোঁ আৰু খাই সঁচাকৈ সোৱাদ লাগিব। আৰু আপোনালোকে চাই থাকিব, ভিডিঅ'টো চাই থাকি কেনেকুৱা পায় জনাব। আৰু এয়া মোৰ চব্জি প্ৰায় হৈ গৈছে। এতিয়া মই মাছখিনি দিম, মাছখিনি দিবলৈ ৰেডি কৰিছোঁ। আৰু মাছ যিহেতু আমি 3জন মানুহ, আমি 3 পিচ মাছ দিছোঁ। এয়া হৈ গ'ল। মাজনী যিহেতু এইখিনি নাখায়, চব্জিত দিয়া মাছ নাখায়, সেয়ে তাৰ কাৰণে দিয়া নাই, তাৰ কাৰণে ভজা মাছ ৰাখি দিছোঁ। এয়া মোৰ চব্জিখন হৈ গৈছে, আপোনালোকে দেখিবলৈ পাইছে। এইখিনি অনুপাতত মই চব্জিৰ অকণমান ধনিয়া পাত দিছিলোঁ আৰু এয়া মই কাঢ়ি থোৱাৰ পিছত আপোনালোকক চব্জিখন দেখাইছোঁ। পূৰা ধোঁৱা ওলাই আছে, দেখিবলৈ এটা খুবেই ধুনীয়া হৈ আছে আৰু আপোনালোকক মই দেখাইছোঁ ইমান ধুনীয়া হৈছে আৰু কালাৰ সোৱাদ, মানে যিসকলে এনেকৈ বনাই খাব তেখেতসকলেহে গম পাব যে সঁচাকৈ ইমান সোৱাদ হয়নে। সঁচাই বহুত সোৱাদ হয় আৰু আপোনালোকে খাই চাব, খাই চাই বনাই চাই যেতিয়া বনাব তেতিয়া আপোনালোকে মোক জনাবলৈ নাপাহৰিব কিমান ধুনীয়া এটা সোৱাদ হ'ব। এয়া দেখিছে কালাৰ ইমান ধুনীয়া হৈছে। অকণমান ঠাণ্ডা হোৱাৰ পিছত বাহ সঁচাকৈ একদম বাহ দিব লগা হৈছে। আপোনালোকে চাই থাকক। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ।